ও আইতা আইতা শুনি পোৱা নাই নি আইতা বলক আইতা ঘৰলৈ বলক আইতা কোন হয় আইতা কিয় ইমান চিঞৰি আছ নহয় মোৰ মানুহজনী কেঁচুৱা জন্ম হ'ব আইতা বলক আইতা বলক আপুনি নগ'লে মৰি যাব আইতা মই যাব নোৱাৰো দেই এই সন্ধ্যাখনত আইতা বলক সোনকালে বলক আপুনি নগ'লে তাই মৰি যাব মই যাব নোৱাৰো দেই কোন মৰিলে পুৰা বিষত কান্দি আছে ইমান টাইম নাই তাৰ লগত ও আইতা বলক সোনকালে বলক মৰি যাব আইতা আমনিখন কৰি আছ মৰি যাব আইতা বলক সোনকালে বলক কঁকালৰ বিষত থাকিব পৰা নাই কালি পৰি ললো যাব নোৱাৰো তই কাক লৈ যাও যা গাঁৱৰে মীনাক্ষী বুলি এগৰাকী আছে তাকে লৈ যাচোন বলক সোনকালে বলক আইতা মই কঁকালৰ বিষত থাকিবই পৰা আইতা নাই ইমান সময় নাই তাৰ লগত আইতা মৰি যাব আইতা বলক আইতা আৰে তই কেনেকে আহিলি দৰ্জা বন্ধ আছিল আইতা মই এই ফাঁকেদি আহিলোঁ আইতা নাই বলক নাই মই যাব নোৱাৰো দেই বৰ কঁকালৰ বিষ সন্ধ্যাও হৈ আহিছে আইতা বলক মই আপুনি বুজা নাই কেলে আহিম কেনেকে মই আপোনাক থ'বলৈ আহিম নহয় নোৱাৰো। বলক আইতা আইতা বলক না আইতা বলক না আইতা আইতা বলক ৰাম নোৱাৰো বুলি ক'লে নুবুজ কেলে আইতা বলক নাই নাই মই আজি দুদিন ধৰি কঁকাল বিষত পৰি আছো মই যাব নোৱাৰো এই গাঁৱৰ মানুহ আজি ইমান দিনে ধাই বুঢ়ী কৰিলো কোনেও একো সহায় নকৰিলে এই বেমাৰত পৰি আছো নোৱাৰো দেই তই সেই মীনাক্ষীকে লৈ যা তই সেই মীনাক্ষী আছে সেই গাঁৱৰ মীনাক্ষী তাইকে লৈ যা আইতা আপুনি বুজা নাই কেলে আইতা আইতা বলক নহ'লে মোৰ মানুহজনী মৰি যাব বলক আইতা বলক হেই হাতে টনাটনি কৰি নেথাক কঁকাল বিষত থাকিব পৰা নাই যা তই মীনাক্ষীকে লৈ ক'লে শুনিবি কথা অ আইতা বলক আইতা আপুনি নগ'লে আইতা মৰি যাব আইতা বলক হেই আইতা বলক নেযাওঁ আইতা, মই আপুনি নগ'লে মানুহজনী মৰি যাব আইতা বলক ৰ অকমান দেৰি ৰ হে লাখুটিডাল দে তই মানে মোক নিহে এৰিবি খোল সেই দৰ্জাখন খোল বৈ ঐ তই হাবি ফালে কেনি যাৱ আহক এইফালে বেছি দূৰ নহয় মোৰ ঘৰটো এইফালে আছে তোৰ ঘৰটো এইফালেহে হ'ব লাগে এইফালেতো মানুহ নাযায় এইফালেতো হাবিলে যায় এইফালে কেনি এইফালে আছে আহক ইমান বছৰ দিন মই ইয়াত কিন্তু এইফালেতো মই কেতিয়াও যোৱা দেখা নাই এইফালেহে মই মানুহ যোৱা দেখিছো মই এইফালে ঘৰটো মোৰ এইফালে আছে বেছি দূৰ নহয় ওচৰতে আছে আহক জানো দেই ভগৱানেহে জানে আৰু পাতৰ ওপৰেদি পাৰ হৈ গ'ল পাতবোৰ দেখোন লৰা নাই সঁচা পাত হয় নে নহয় আৰে এয়া দেখোন সঁচা পাত ই মানুহ নে ভূত ঘৰত থাকোঁতেও দৰ্জাখন নোখোলাকে ই পটকে সোমাই আহিলে লাখুটিডাল খুজিলত ধৰিবই নোৱাৰিলোঁ ফটকে দি দিলে চকুৰে কিবা জিলিমিলিৰ দেখি পালোঁ কি কৰোঁ জানো কি হ'ল ৰখিলে যে
আহক আহক। ইছৰাম, ইমান চিঞৰিছে যে বৰ কষ্ট পাইছে দেই। দৰ্জাখন কোনফালে দৰ্জাখন আছে? সিফালে আছে, যাওক না আপুনি। আইতা যাওক না। দে 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 বেগটো দে। ইছৰাম, তোৰ ল'ৰা এটা হ'ল দেই, যা যা চাই আগে যা। কি মোৰ ল'ৰা হ'ল? ল'ৰা এটা হ'ল। হয়তো। কি কপাল, আজি ভূতৰো ধাই কৰিলো মই। দেখিলি ভালে ভালে যে হ'ল, যে কি নহওক দে ভালেই হ'ল। কিবা এটাতো সহায় কৰিব পাৰিলো, ভালেই হ'ল। আইতা ধন্যবাদ। বলক এতিয়া আপোনাক থৈ আহোগৈ। ধৰ বেগটো ধৰ। মই মানুহ নহয় বুলিতো আপুনি গম পালেই। মই আগত জানো তই যে মানুহ নহয়। মই ভূত বুলি গম পোৱাৰ পাছতো আপুনি যে মোক সহায় কৰিলে, কিয় কাৰণে কৰিলে? সহায় এই গোটেই গাঁওখনত কিমান বছৰ ধৰি সহায় কৰি আহিছোঁ, আৰু তই বিপদত পৰিছ, তাৰ বাবে তোকো দুই এটা সহায় কৰি দিলোঁ, আৰু যিখিনি পাৰোঁ সেয়াই আৰু। আপুনি মোক বহুত সহায় কৰিলে। আপুনি যদি সহায় নকৰাহেঁতেন মোৰ মানুহজনী মৰি গ'লহেঁতেন। তই যিখিনি সহায় বিচাৰিলি তাকে কৰিলোঁ আৰু। আপোনাকতো দিবলৈ একো নাই, তথাপিতো আপোনাক মই কিবা এটা দিম। কি হয় এয়া? একো নহয়, লওকচোন। আৰে ক'লে গ'লি তই? জানো কিনো দিলেই, খুলিয়ে চাওঁচোন। এয়া দেখোন সোণৰ পইচা। ভাবিবলৈ একো নাই তুমি। মই কোনো ভূত নহয়। তোমাক বিভিন্ন ভয় দেখুৱাই তোমাক তোমাৰ কামৰ পৰা বঞ্চিত কৰিব বিচাৰিছিলোঁ, কিন্তু তুমি মোৰ জীৱনৰ তোমাৰ নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি মোক বচালা। তোমাৰ কৰ্মত মই মুগ্ধ হৈ পৰিলোঁ। এই মানৱ জীৱনত প্ৰতিজন মানৱে ইজনে সিজনৰ মংগলৰ কাৰণে কাম কৰিব লাগে। সকলো মানুহে ইজনে সিজনক সহায় কৰিব পাৰে, কিন্তু কোনেও কাকো সহায় নকৰে। মানুহে মানুহক ঠগ প্ৰবঞ্চনাৰে টকা পইচা ঘটি লাখ লাখ জীৱন যাপন কৰিছে, কিন্তু তেওঁলোকে তেওঁলোকৰ কৰ্মৰ ফল জীৱিত কালতে ভুগিব লাগিব। এয়া তোমাৰ প্ৰাপ্যৰ ফল।